নমস্কাৰ আসাম উত্তৰণ একাডেমি ইউটিউব চেনেললৈ তোমালোকক স্বাগতম জনাইছোঁ আৰু আমি আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ ভিডিঅ' অসমীয়া কাকতৰ ইউনিট 2 আৰু সহায়ক গ্ৰন্থৰ তালিকা। ছাত্ৰ ছাত্ৰীসকল কেনে আছা তোমালোক আৰু তোমালোকৰ প্ৰস্তুতি কেনেকুৱা চলিছে? আশা কৰোঁ ভালে আছা আৰু তোমালোকৰ প্ৰস্তুতিও ভালদৰে চলি আছে। তেনেহ'লে বোলা আমাৰ ভিডিঅ' আৰম্ভ কৰোঁ। ইয়াৰ আগৰ ভিডিঅ'টোত আমি প্ৰথম ইউনিটৰ কাৰণে যিখিনি সহায়ক গ্ৰন্থ সেইখিনিৰ বিষয়ে আলোচনা কৰিছিলোঁ। যিসকলে ইয়াৰ আগৰ ভিডিঅ'টো চাইছা তোমালোকে গমেই পাইছা। তোমালোককো অনুৰোধ জনাম আমাৰ ইয়াৰ আগৰ ভিডিঅ'টো চাবা, তাত আমি প্ৰথম ইউনিটৰ কাৰণে যিখিনি সহায়ক গ্ৰন্থ সেইখিনিৰ বিষয়ে আলোচনা কৰিছোঁ। আজিৰ ভিডিঅ'টোত আমি দ্বিতীয় ইউনিটৰ কাৰণে যিখিনি প্ৰয়োজনীয় সহায়ক গ্ৰন্থ সেই গ্ৰন্থখিনিৰ কথা তোমালোকৰ আগত ক'ম। আমি গ্ৰন্থখিনি তোমালোকক কোৱাৰ আগত প্ৰথমতে দ্বিতীয় ইউনিটটোতনো কি বিষয় অন্তৰ্ভুক্ত কৰা হৈছে সেইখিনি তোমালোকক দেখুৱাব বিচাৰিছোঁ। আমাৰ স্ক্ৰীণত তোমালোকে দেখা পাইছা দ্বিতীয় ইউনিটত থকা বিষয়খিনি। ইয়াত দুটা ভাগ কৰি দিয়া হৈছে। দ্বিতীয় ইউনিটটোৰ নামকৰণ কৰা হৈছে অসমীয়া সাহিত্য আদি আৰু মধ্যযুগ হিচাপে। ইয়াত দুটা ভাগ কৰা হৈছে। প্ৰথম ভাগত আছে আদি যুগৰ সাহিত্য আৰু দ্বিতীয় ভাগত মধ্যযুগৰ সাহিত্য। ইয়াত মই এটা কথা তোমালোকক স্পষ্ট কৰি দিব বিচাৰিছোঁ, আদি যুগৰ সাহিত্য বুলি কৈছে যদিও ইয়াত কিন্তু প্ৰাক শংকৰ যুগৰ সাহিত্যখিনিও অন্তৰ্ভুক্ত কৰিছে এই প্ৰথম ভাগটোত, আৰু দ্বিতীয় ভাগটোত মধ্যযুগৰ সাহিত্য বুলি কৈছে, কিন্তু ইয়াত শংকৰী যুগ উত্তৰ শংকৰী যুগ এনেকুৱা ধৰণৰ কোনো উল্লেখ নাই। কিন্তু তথাপি শংকৰী যুগ আৰু উত্তৰ শংকৰী যুগ এই দুটা যুগৰে বিষয়বস্তুখিনি আমাক ইয়াৰ কাৰণে প্ৰয়োজন হ'ব। আচলতে আমি যুগ বিভাজনত মধ্যযুগতে আমি প্ৰাক শংকৰী যুগ শংকৰী যুগ আৰু উত্তৰ শংকৰী যুগ এইকেইটা পাই আহিছোঁ। তোমালোকে সাহিত্যৰ বুৰঞ্জী অধ্যয়ন কৰোঁতে তোমালোকে হয়তো এইখিনি পাই আহিছে, কিন্তু ইয়াত চিলেবাছটোত এইখিনি অলপমান গণ্ডগোল বুলি মোক ক'ব নোখোজোঁ। আচলতে আমাকতো গোটেইখিনিয়ে লাগিব, গোটেইকেইটা যুগেই লাগিব, কিন্তু ভাগটো কৰাত অকণমান তোমালোকৰ হয়তো কনফিউজন হ'ব পাৰে যে ইয়াত আদি যুগ বুলি দিছে কিন্তু তাত প্ৰাক শংকৰী যুগটো অন্তৰ্ভুক্ত কৰিছে, আৰু পাছত মধ্যযুগ বুলি দিছে, ইয়াত আকৌ মধ্যযুগত শংকৰী আৰু উত্তৰ শংকৰী যুগত কোনো উল্লেখ নাই যুগ হিচাপে, কিন্তু বিষয়খিনি আছে। সেইখিনি তোমালোকক মই স্পষ্ট কৰি দিছোঁ। এইবোৰ মানে বৰ বেমেজালিৰ সৃষ্টি কৰিব নালাগে। তোমালোকে মনত এনেকুৱা ধাৰণা ল'ব নালাগে, টেক ইট চিম্পল, যে আমাক দ্বিতীয় ইউনিটৰ কাৰণে এজ এ হোল মানে আদি আৰু মধ্যযুগ এই দুটা লাগিব। আদি আৰু মধ্যযুগখিনি আমাক দ্বিতীয় ইউনিটৰ কাৰণে লাগিব। ইয়াত যে এ আৰু বি দুটা ভাগত অন্তৰ্ভুক্ত কৰিছে, সেই ভাগ দুটা তোমালোকে নাই বুলি ধৰি থোৱা, সেইটো মই কৈছোঁ। ঠিক আছে, বিষয়খিনি আমি আলোচনা কৰিলোঁ। এতিয়া আহা আমি গ্ৰন্থৰ মাজলৈ যাওঁ। ইয়াৰ আগৰ ভিডিঅ'টোত মই কৈছোঁৱে অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্তখন আমাৰ কাৰণে কিমান প্ৰয়োজনীয়, আৰু এইখন আমি অধ্যয়ন কৰিবই লাগিব। গতিকে এইখন তোমালোকক মই ক'ম, পঢ়িবা, ভালদৰে পঢ়িবা। তাৰপাছত আহিছোঁ অসমীয়া সাহিত্যত দৃষ্টিপাত ডক্টৰ হেমন্ত কুমাৰ শৰ্মাদেৱৰ, আৰু তাৰ পাছত অসমীয়া সাহিত্যৰ ৰূপৰেখা ডক্টৰ মহেশ্বৰ নেওগদেৱৰ। এই যে সাহিত্যৰ বুৰঞ্জী প্ৰথম ইউনিটত যিকেইখনৰ কথা কৈছিলোঁ লোকসাহিত্যৰ ইউনিটটোত, এই কথাখিনি তোমালোকে সাহিত্যৰ বুৰঞ্জীৰ যিকোনো কিতাপতে পাই যাবা। তোমালোকে এই ইউনিটটোতো যিকেইটা ইউনিটত যুগৰ কথা আছে, আদি যুগ হওক মধ্যযুগ হওক বা আধুনিক যুগ হওক, এইখিনিৰ বিষয়ে সাহিত্যৰ বুৰঞ্জী অধ্যয়ন কৰিবই লাগিব। যিকোনো সাহিত্যৰ বুৰঞ্জীতে এই বিষয়খিনি পাবা, কিন্তু আমাক লাগে সীমিত উৎস, লিমিটেড চ'ৰ্চ, আৰু লিমিটেড চ'ৰ্চৰ কাৰণে আমি তোমালোকক ছাজেষ্ট কৰি আছোঁ কি কি গ্ৰন্থ অধ্যয়ন কৰিব লাগে, কোনবোৰ গ্ৰন্থৰ পৰা তোমালোকৰ সৰহসংখ্যক প্ৰশ্ন হয়তো নেটত আহি থাকে। সেইকাৰণে এই তিনিওখনৰ নাম প্ৰথম ইউনিটতো লৈছিলোঁ, আৰু আমি দ্বিতীয় ইউনিটত এই তিনিওখনৰে নাম লৈছোঁ আমি। তাৰ পাছত প্ৰথম ইউনিটতো আমি অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ প্ৰথম খণ্ডটো তোমালোকক লাগিব বুলি কৈছিলোঁ। এই অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ প্ৰথম খণ্ডটোত আছিল আদি যুগৰ পৰা শংকৰী যুগৰ আগমনলৈ, কিন্তু এইবাৰ আমাক দ্বিতীয় খণ্ডটো লাগিব। অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ দ্বিতীয় খণ্ডটোত শংকৰী যুগৰ আৰম্ভণিৰ পৰা শংকৰী যুগৰ শেষলৈ বৰ্ণনা আছে। দ্বিতীয় খণ্ডটো গোটেই লাগিব আমাক, আৰু তৃতীয় খণ্ডটোত শংকৰী যুগৰ শেষৰ পৰা বাইবেলৰ প্ৰকাশলৈ এইখিনি সময় আছে। গতিকে ইয়াৰে তৃতীয় খণ্ডটোত আমি উত্তৰ শংকৰী যুগটো পাম। সেইকাৰণে তিনিওটা খণ্ডই ইয়াৰ কাৰণে প্ৰয়োজনীয় হৈ পৰে। সাহিত্যৰ বুৰঞ্জীৰ এই তিনিওটা খণ্ড তোমালোকে চাব লাগিব। তাৰ পাছত মই তোমালোকক ছাজেষ্ট কৰিম গুৱাহাটী বিশ্ববিদ্যালয় দূৰ আৰু মুক্ত শিক্ষা প্ৰতিষ্ঠানৰ অৰ্থাৎ আইডলৰ অসমীয়া সাহিত্যৰ বুৰঞ্জী যিখন প্ৰথম কাকত আছে, সেই প্ৰথম কাকতত আদি আৰু মধ্যযুগটোৰ বৰ্ণনা আছে। এইখনো মই তোমালোকক ছাজেষ্ট কৰিম। ইয়াত তোমালোকে ভালদৰে বৰ্ণনা পাবা কথাখিনিৰ। তোমালোকৰ কাৰণে সুখবৰ যে আমি আমাৰ ৱেবছাইটত এই গ্ৰন্থখনৰ PDF-টো আপলোড কৰিম। গতিকে তোমালোকে আমাৰ ৱেবছাইটত গৈ এই গ্ৰন্থখন অধ্যয়ন কৰিব পাৰিবা। গতিকে দ্বিতীয় ইউনিটৰ কাৰণে এইখিনি প্ৰয়োজনীয় গ্ৰন্থ আমাক লাগিব। এইখিনি তোমালোকে যদি
যোগাৰ হোৱা নাই, 2-এখন তোমালোকৰ যদি যোগাৰো হোৱা নাই এতিয়ালৈকে, মই ভাবোঁ তোমালোকে যোগাৰ কৰিবা। যিখিনি আছে সেইখিনি তোমালোকে পঢ়ি থাকা। এনেকুৱা নহয় যে গোটেইখিনি পঢ়িবই লাগিব। যিখিনি আছে একদম লিমিটেড চ'ৰ্চ তোমালোকে ব্যৱহাৰ কৰিব পাৰা। সাহিত্যৰ বুৰঞ্জীকেইখনৰ কথা যে মই ক'লোঁ, সেইকেইখন তোমালোকৰ যদি নাইও এতিয়া চলি যাব। এই সমীক্ষাত্মক ইতিবৃত্ত, দৃষ্টিপাত আৰু ৰূপৰেখা, এই 3খন তোমালোকে একদম থৰলি পঢ়া। বুৰঞ্জীকেইখনো পঢ়িব লাগিব দেই। আৰু আমি যে কৈছিলোঁ আগৰ ভিডিঅ'টোত যে আমাৰ ৱেবছাইটত ফ্ৰী PDF আপলোড কৰা আছে, এই ভিডিঅ'টোৰ ডিছক্ৰিপশ্যনত আমি লিংকটো দি দিছোঁ। তোমালোকে আমাৰ ৱেবছাইটত ভিজিট কৰি সেই ফ্ৰী কিতাপসমূহ তোমালোকে পঢ়িব পাৰিবা। তোমালোকৰ প্ৰস্তুতিৰ যাত্ৰাত সহায়ক হ'ব বুলি আমি এইখিনি পদক্ষেপ লৈছোঁ। গতিকে ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ' আৰু দীঘলীয়া নকৰি এইখিনিতে আমি আমাৰ ভিডিঅ'টো সামৰণি কৰিবলৈ ওলাইছোঁ। তোমালোকলৈ এটা ৰিকুৱেষ্ট যে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু পাৰিলে আমাৰ চেনেলটো শ্বেয়াৰ কৰি দিবা, ভিডিঅ'সমূহ শ্বেয়াৰ কৰিবা। তোমালোকৰ বন্ধু বান্ধৱীখিনিৰো সহায়ক হ'ব, ইয়ে নিশ্চয় সহায় কৰিব তেওঁলোককো। আমি যিমান পাৰি তোমালোকৰ প্ৰস্তুতিৰ যাত্ৰাটো স্মুথ কৰিবলৈ চেষ্টা কৰি আছোঁ, যাতে একদম লিমিটেড চ'ৰ্চ ব্যৱহাৰ কৰি তোমালোকে এই পৰীক্ষাটো ক্লিয়াৰ কৰিব পাৰা। তোমালোকৰ লক্ষ্য প্ৰাপ্তিত একো বাধাই যাতে বিধি পথালি দিব নোৱাৰে, তাৰ কাৰণে আমি নিজক ব্যস্ত কৰি ৰাখিছোঁ। যিকোনো কনফিউজন, অবষ্টাকলছ তোমালোকে যেতিয়া অনুভৱ কৰিবা, আমি সদায় তোমালোকৰ লগত আছোঁ। তোমালোকে আমাৰ কমেণ্ট বক্সত আমাক জনাবা। টেলিগ্ৰাম চেনেল অ'পেন আছে, তাতো তোমালোকে আমাক পাবা। এইখিনি নিশ্চিতি দি আজিৰ বাবে বিদায় লৈছোঁ। ধন্যবাদ।